নমস্কাৰ পুৰবিছ ইউনিক কালেকশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ য'ত আপোনালোকে ধুনীয়া ধুনীয়া মেখেলা চাদৰ লগতে ধুনীয়া ধুনীয়া অসমীয়া গহনা বিহুৰ ধামাকা চেল অফাৰত পাই আছে। মই ভাবিছিলোঁ 7 দিন ধামাকা চেল অফাৰটো দিম বিহুৰ বাবে, কিন্তু বিহু যিহেতু পালেহি আৰু বহুত অৰ্ডাৰ কৰিছে। যোৱাকালিতো মোৰ ৰাতিপুৱা 9:30 বজাৰ পৰা চাগে পেকিং কৰি বহুত মানে পিঠি বিষ হৈ গ'ল গধূলিলৈকে। তো ভাবিলোঁ যিহেতু বিহু পালেহিয়ে আৰু ধামাকা চেলটো 3 দিন বাকী আছিলে, গতিকে এই 3 দিন মই লাগাতাৰ দি দিম ভাবিছোঁ। আৰু আজি আপোনালোকে ভিডিঅ' দুটা পাব, ৰাতিপুৱা এটা পাইছে আৰু গধূলি আপোনালোকে এটা পাব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো আঁকোৱালি ল'ব। এই ভিডিঅ'টোত আপোনালোকে বহুত ধুনীয়া ধুনীয়া নতুন ডিজাইনৰ আৰু বিশেষকৈ নতুন ডিজাইন মানে ক'ব গ'লে আপোনালোকৰে ৰিকুৱেষ্টেড, যিবোৰ আপোনালোকে বিচাৰি আছিলে, বহুত বিচাৰি আছিলে। আৰু মণিমালা কৈ থাকে দেখিছে, আজি মণিমালা নিশ্চয় আনিছোঁ, কাৰণ ময়ে পিন্ধি আছোঁ মণিমালা। তাৰোপৰি আপোনালোকে বহুতে ক্ৰিষ্টেল বিচাৰি আছিলে। তো ক্ৰিষ্টেল বিচৰাত মানে কি হ'ল, মই বহুত আনিছিলোঁ, কিন্তু কালি মই ষ্টেটাছ লগাওঁতে সৰহভাগে লৈ ল'লে। মোৰ ষ্টেটাছ চাই যিসকলে মোৰ পৰা অৰ্ডাৰ কৰে তেওঁলোকৰ মই নাম্বাৰটো ছেভ কৰি থওঁ, তেওঁলোকে পুনৰ লৈ ল'লে। তথাপিতো যি মই ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ কিছুমান আপোনালোকৰ পচন্দৰ, আপোনালোকে খুব বেছি ৰিকুৱেষ্ট কৰা বিচাৰি থকাৰ বাবে লৈ আহিছোঁ। খুবেই বেছি ৰিজনেবল প্ৰাইজত আপোনালোকে আগৰ দৰে পাব। আৰু অনলাইন পে' কৰিব লাগিব, কেছ অন ডেলিভাৰী নহ'ব। তো বেছি কথা নকৈ ভিডিঅ'টো আপোনালোকক কেনেকুৱা ধৰণৰ আনিছোঁ বিহুৰ কালেকশ্যন চেল ডে নম্বৰ 5ত চাওঁ বলক। প্ৰথম গহনা ছেটটো মই আনিছোঁ আপোনালোকলৈ, এটা ক্ৰিষ্টেলৰ জাপি, যিটো বিচাৰি আছিলে, বহুতে বিচাৰি আছিলে। মাজতে মই চেল দিছিলোঁ এইটো কালাৰৰ, গ্ৰীণ আৰু ৰেড, বহুতকেইজনে বিচৰাৰ কাৰণে। এইটো চাওক, এইটো হৈছে জাপিটো, খুবেই হেভি হয় জাপিটো। আৰু চাইজটো আপোনালোকে দেখিছে, এইটো মোৰ হাতখনৰ সমান, চাইজটো ইমান হ'ব। এইটো ব্ৰাইডেলো হয় আৰু এনেই আপোনালোকে পাৰ্টিৱেৰো হয়। দেখিছে, এইটো লেন্থটো হ'ব ইমান, বাকী আপোনালোকে মিলাব পাৰিব নিজৰ জোখমতে। ইয়াতে আছে 2 কাপ গ্ৰীণ আৰু 2 কাপ ৰেড। তাৰপাছত ইয়াতে মিনা কৰা থাকিব গ্ৰীণ আৰু ৰেড। আৰু ইয়াৰ কাণফুলিযোৰ হ'ব এনেকুৱা, অলপ হেংগিং, বেছি নহয়, এনেকুৱা টাইপৰ অলপ হেংগিং হ'ব, সকলোৱে পিন্ধিব পাৰিব। আৰু ইয়াৰ লগতে কম্বো কৰি আনিছোঁ মষ্ট ডিমাণ্ডেবল যিটো গলপতা, ক্ৰিষ্টেলৰ এটা জাপি লগা গলপতা। দেখিছে, এইটো বহুত ধুনীয়া লাগে, সকলোকে ধুনীয়া লাগে এইটো পিন্ধিলে, সকলোকে ধুনীয়া লাগে। ময়ো পিন্ধিলে ধুনীয়া দেখোঁ। আচলতে নিজে নিজক ধুনীয়াটোহে প্ৰথম মানে দেখাটোহে প্ৰথম মানে কথা। আনে কেনেকুৱা দেখিছে কোনো প্ৰয়োজন নাই, নিজে যদি আপুনি নিজকে ধুনীয়া দেখিছে সেইটোৱে, তেন্তে আপোনাৰ দিনটো বহুত ধুনীয়া হ'ব। চ' এইটো হ'ব, তাৰ লগত থাকিব ক্ৰিষ্টেলৰ গলপতাটো, মাজত এটা জাপি, বহুত ধুনীয়া। বিহুত আপোনালোকে এইটো পিন্ধিবলৈ একেবাৰে পাৰফেক্ট। আৰু আপোনালোকে যদি গিফ্ট দিব বিচাৰে তেন্তে আৰু পাৰফেক্ট। আৰু ইয়াৰ লগত হ'ব এইটো ইয়েৰিংছ, দেখিছে, ষ্টাড ইয়েৰিংছ। আৰু এই দুটা কম্বোৰ প্ৰাইচ হ'ব অনলি 1050। এই দুটা কম্বো যদি আপোনালোকে লয় মাত্ৰ 1050 টকা পে' কৰি আপোনালোকে মোৰ পৰা ল'ব পাৰিব। আৰু পে' কৰিবলৈ আপোনালোকে স্ক্ৰীণত আহি থকা ফোন নাম্বাৰটোতে মোক যোগাযোগ কৰিব, স্ক্ৰীণশ্বট লৈ মোক হোৱাটছএপত মেছেজ কৰিব। মনত ৰাখিব, সোনকালে বুক কৰিব। আজি যদি আপোনালোকে ভিডিঅ'টো পাইছে, আজি যদি মই আপলোড কৰিছোঁ, আপোনালোকে আজিয়ে ল'ব, তেতিয়াহে পাব। পৰহিলৈকে যদি আপোনালোকে বিচাৰে, সেইটো চিয়'ৰ গম পায় যিসকলে বিচাৰে। কিছুমানলৈ আচলতে মোৰ বহুত বেয়া লাগে, কাৰণ প্ৰত্যেকটো ভিডিঅ' তেওঁলোকে নাজানো ছাবস্ক্ৰাইবেই নকৰে নে কি, 2 দিনমানৰ পাছত পায়, মিনিমাম 2 দিনৰ পাছত পায়, 2 দিনৰ পাছত বিচাৰে। মোৰ মানে লিষ্ট দীঘল হৈ গৈছে চাগে। এবাৰো সোধে আউট অফ ষ্টক, নেক্সট বাৰো সোধে আউট অফ ষ্টক। মোৰে পাৰ্চনেলি মনটো বেয়া লাগি যায় যে তেওঁক মই প্ৰত্যেকবাৰে নিৰাশ কৰিবলগীয়া। কিছুমানেতো মোক কয়, প্ৰথম সুধিছিলোঁ নিৰাশ কৰিম, উপায় নাই, কি কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পাই যাব। আৰু চাওক, লিমিটেড ষ্টক থাকে, ধৰি লওক এতিয়া ধৰি লওক এই জাপিটোৱে আৰু এভেইলেবল 3টা পিচ আছে। গতিকে যদি আপোনালোকতকৈ আগতে 3জনে লৈ লয়, তাৰপাছত 4 নম্বৰজন হ'লেতো আপোনালোকে নাপাব, তেতিয়া মোৰো বাৰু বেয়া লাগে, কিন্তু উপায় নাথাকে, কি কৰিব। সেইকাৰণে আপোনালোকে সোনকালে বুক কৰিব আৰু ভিডিঅ'টো সোনকালে মানে চাব। আৰু আপোনালোকে শ্বেয়াৰ কৰিব বুলি মোৰ বিশ্বাস আছে, লগতে লাইক কৰিব, সেইটো আপোনালোকে বহুত কনজুচি কৰে। অনলি 1050 আপোনালোকে স্ক্ৰীণশ্বট লৈ মোক হোৱাটছএপত মেছেজ কৰিব পাৰে। আপোনালোকলৈ আৰু এটা ব্ৰাইডেল ক্ৰিষ্টেলৰ আনিছোঁ, একেবাৰে ব্ৰাইডেল, আপোনালোকে পিন্ধিব পাৰিব। বহুতে গৰ্জিয়াছ হয়, এটা ডাঙৰ ময়ূৰ দেখিছে। আগতে মই এনেকুৱা চেইন লগা ময়ূৰ আপোনালোকক দিছোঁ, যোৱাটো ভিডিঅ'টো দিছোঁ। ডিজাইনটো তলৰটো একে, মাত্ৰ ইয়াত থাকিব ক্ৰিষ্টেল, খুবেই মানে গৰ্জিয়াছ হয়, বহুত ধুনীয়া লাগে এইটো। আৰু যথেষ্ট দীঘল, জাপিটোতকৈ দীঘল। জাপিটোত আপোনাৰ 4 খাপ আছিলে, ইয়াত আছে 6 খাপ, মানে যথেষ্ট দীঘল হয় আৰু বহুত ধুনীয়া, লগতে কোৱালিটি একেবাৰে ভাল হয়। তাৰপাছত আৰু ইয়াৰ লগতে দেখাই দিছোঁ মই
ইয়াৰ ইয়েৰিংযোৰ হ'ব এইযোৰ হেংগিং ইয়েৰিংযোৰ। তাৰপাছত যোৱাবাৰ যিহেতু বহুতে চাকি গল্পতা বিচাৰিছিলে, যোৱাটো 2টা ভিডিঅ'ত মই দিছিলোঁ, এটা ভিডিঅ'ত দিছিলোঁ চাগে, কিন্তু নাপালে। চ' মই পুনৰ ৰিষ্টক কৰিছোঁ। যিসকলে নাপালে আপোনালোকে লৈ ল'ব পাৰিব চাকিৰ গল্পতা। এইটো হৈছে চাকিৰ গল্পতাটো, চাওক মাল্টি কালাৰৰ চাকিৰ গল্পতা, বহুতে ধুনীয়া, সৰু কিন্তু ধুনীয়া। ইয়াত 3টা কালাৰ আছে। আৰু মই এই ইয়েৰিংছটো দেখাই দিওঁ। ইয়েৰিংছটো সৰু, এনেকুৱা খুব মৰম লগা ইয়েৰিংছযোৰ। আৰু আপোনালোকে এই গল্পতাডাল আৰু লগতে এই ময়ূৰ জোনবিৰিটো আপোনালোকে মাত্ৰ 1250 টকা, অনলি 1250 পে' কৰি আপোনালোকে আজি এইটো সংগ্ৰহ কৰিব পাৰিব। মনত ৰাখিব, লিমিটেড ষ্টক, সোনকালে আপোনালোকে বুক কৰিব। বুক কৰিলেও নহ'ব, সোনকালে পে' কৰিব লাগিব, পে' কৰিলেহে বুক হ'ব। এবাৰ দেখাইছোঁ আপোনালোকক দুগদুগী। এইটো একেবাৰে ব্ৰাইডেল, আপোনালোকে বিয়া কাৰোবাৰ থাকিলে একদম এতিয়াই লৈ থ'ব পাৰিব, বিয়াত পিন্ধিব পাৰিব আপোনালোকে। আৰু আপোনালোকে কাৰোবাক গিফ্টটো দিব পাৰিব বিয়া থাকিলে, বা এনেও আপোনালোকে ল'ব পাৰিব। এইটো চাওক, বহুত ধুনীয়া এটা দুগদুগী, দেখিছে? বহুত ডিমাণ্ডেবল, মই জানো, বহুতে মোৰ পৰা বিচাৰিছিলে। পাৰ্চনেলি মোৰ মনত নাই, চ' মই ইয়াতে দেখাই দিছোঁ। আৰু এইটো যথেষ্ট দীঘল, 6টা খাপ থাকিব ক্ৰিষ্টেলৰ, বহুত ধুনীয়া হয়। আৰু বাকী ৰিভিউটো আপোনালোকে পাইছে। যিসকলে মোক ফেচবুক পেজত ফ'ল' কৰিছে, ইনষ্টা আইডিত ফ'ল' কৰিছে, তেওঁলোকে মোক নিশ্চয় এইবোৰ পিন্ধি থকা, বাইদেউ যিসকলে লৈছে তেওঁলোকে পিন্ধি থকা ৰিভিউসমূহ পাইছে। যদি আপোনালোকে ফ'ল' কৰা নাই, দেন আপোনালোকে ফ'ল' কৰি ল'ব পুৰবিছ ইউনিক কালেকশ্যন ইনষ্টাগ্ৰামত আৰু ফেচবুকত। ফেচবুক পেজ আছে মোৰ নিজৰে। তাৰপাছত ইয়াৰ ইয়েৰিংছটো মই দেখাই দিছোঁ। ইয়াৰ ইয়েৰিংছযোৰ খুব ধুনীয়া হেংগিং হয়। আৰু ইয়াৰ লগতে আছে মষ্ট, মানে কি ক'ম, এটা মই লাইভত পিন্ধিছিলোঁ আৰু দেখাইছিলোঁ। সেই লাইভটোত পৰা চাই চাগে আজিলৈকে 50জন মানে সেই গল্পতাটো বিচাৰিলে। ফাইনেলি মই আনিলোঁ গল্পতাটো আপোনালোকৰ কাৰণে। আৰু ইয়াৰ প্ৰত্যেক বহুত কালাৰ আছে। এইটো হ'ব মাল্টি কালাৰ, যিহেতু মই সেইটোৰ লগত কম্ব কৰি দিছোঁ। প্ৰত্যেকটো ৰেড আপোনালোকেও ল'বলৈ টান পায়, মোকে আপোনালোকে ৰিকুৱেষ্ট কৰে বেলেগ বেলেগ দিবলৈ, আৰু সেইকাৰণে মই বেলেগ কালাৰ দিছোঁ। এইটো চাওক, মাল্টি কালাৰৰ, বহুত ধুনীয়া, বহুত বেছি ধুনীয়া মাল্টি কালাৰ। আৰু ইয়াৰ ইয়েৰিংছটো হ'ব, এইটো হ'ব ইয়াৰ ইয়েৰিংছ। আৰু এই দুটা কম্ব আপোনালোকক যদি লাগে, তেন্তে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছএপতে মেছেজ কৰিব। আৰু ইয়াৰ প্ৰাইচটো হ'ব 1150, অনলি 1150। দেখাইছোঁ আপোনালোকক কম্ব নম্বৰ 4। আৰু কম্ব নম্বৰ 4টো এটা দীঘল ডাঙৰ ক্ৰিষ্টেলৰ লৈছোঁ, কিন্তু ইয়াত আছে ধুনীয়া এটা জোনবিৰি, দেখিছে? এটা বহুত ধুনীয়া ব্ৰাইডেল জোনবিৰি হয়। বহুতে মোক ব্ৰাইডেল আনিব কৈ থাকে নহয়, এইবোৰ চব ব্ৰাইডেল। আপোনালোকে এজ এ ব্ৰাইড এইটো পিন্ধিব পাৰিব, যিহেতু আপোনালোকেতো দামী নেকলেছ সোণৰ পিন্ধিবই, কিন্তু এটা এনেকৈ এইবোৰ পিন্ধি। আৰু এইবোৰ আপোনালোকে ধৰি লওক বেছি নিপিন্ধে ইমান, গতিকে 2500 টকীয়া চিলভাৰ বেছ এইবোৰ লৈ কোনো লাভ নাই। মই ভাবোঁ, মই পাৰ্চনেলি ৰিকমেণ্ড কৰোঁ আৰু যে 2500 টকা এদিন বা খুব বেছি 2 দিন হাৰ্ডলি পিন্ধিব আপোনালোকৰ স্পেচিয়েল দিনটোৰ কাৰণে। বাকীটো আপোনালোকে ধৰি লওক লাখ টকীয়া পিন্ধিবই। তো এনেকুৱা কম দামতে আপোনালোকে পিন্ধিব পাৰে, যিহেতু একে এজ ইট ইজ, কোনো গম নাপায়, কোৱালিটিও ভাল। আৰু এইটো হয়, এইটো চাওক পিছফালৰ কোৱালিটিটো মই দেখাইছোঁ জোনবিৰিটো, আৰু যথেষ্ট ডাঙৰ জোনবিৰিটো। এজ এ ব্ৰাইড আপোনালোকে বহুত ভাল পাব। এইটো হয়। আৰু বাকী লেন্থটোতো মিলাব নালাগে, যথেষ্ট যিহেতু দীঘল। আৰু তাৰে ইয়েৰিংছো মই দেখাই দিছোঁ, এনেকুৱা হ'ব ইয়েৰিংছযোৰ। আৰু ইয়াৰ লগতে কম্ব কৰি আনিছোঁ ৰেড ব্লেক, যিহেতু ৰেড ব্লেকটো বহুতে ভাল পায়। এইটো হ'ব ৰেড ব্লেকৰ ডিজাইনটো, চাওক ৰেড ব্লেকৰ এপাত গল্পতা, বহুতেই ধুনীয়া গল্পতা পাত, ৰেড আৰু ব্লেক এনেকৈ পাতৰ ডিজাইনত দুফালে দুফালে পাতৰ ৰেড হ'ব আৰু ব্লেকত হ'ব। তাৰপাছত আপোনালোকৰ ইয়াৰ প্ৰাইচটো হ'ব 1250। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছএপতে মেছেজ কৰিব। অনলি 1250ত আপোনালোকে ক্ৰিষ্টেলৰ জোনবিৰিটো আৰু লগতে এইটো ধুনীয়া এপাত গল্পতা আপোনালোকে আজি সংগ্ৰহ কৰিব পাৰিব। বহুতেই প্ৰাইচটো ৰিজনেবল ৰাখিছোঁ। আপোনালোকে হয়তো দোকানত গ'লে এইটোকে 1500 মানত ল'ব লাগিব, সেইটো চিয়'ৰে। তো নম্বৰ 5 নম্বৰ ছেটটো আৰু 5 নম্বৰ ছেটটোত আপোনালোকৰ এটা কম্ব ছেট দেখাওঁ। বহুত ক্ৰিষ্টেল দেখালোঁ। এইবাৰ কম্ব ছেটত আনিছোঁ এটা জাপি, দেখিছে? এইটো হ'ব ৰেড আৰু ব্লেক কালাৰৰ জাপি, বহুতে ধুনীয়া। আপোনালোকে এনেই চিম্পল ক'ৰবাত পিন্ধি যাব পাৰিব, আৰু বিহুৰ বতৰত তাতে বিয়া চিয়া বস্তু ওলায়, তো আপোনালোকে পিন্ধি যাব পাৰিব। এইটো হ'ব ৰেড এণ্ড ব্লেক কালাৰৰ এটা জাপি। আৰু ইয়াৰ ইয়েৰিংছযোৰ দেখাইছোঁ। এইটো নতুন ডিজাইন আনিছোঁ, আগতে এইটো অনা নাই। এইটো এনেকুৱা টাইপৰ হেংগিং হ'ব, খুবেই মৰম লগা। আৰু ইয়াৰ লগত কম্বত ৰাখিছোঁ এটা ৰেড এণ্ড ব্লেক মিলাই দিছোঁ, এটা ৰেড এণ্ড ব্লেক জোনবিৰি। চাওক, এইটো হ'ব বহুত ধুনীয়া, ৰেড আৰু ব্লেক মিনা কৰা আছে, আৰু এইফালে থাকিব মটৰমণি। তাৰপাছত ইয়াৰ ইয়েৰিংছটো কিন্তু ডিজাইনটো অকণমান বেলেগ হ'ব, মানে একেই আৰু এনেকুৱা টাইপৰ হ'ব, দেখিছে? এনেকুৱা হেংগিং হ'ব।
আৰু অকণমান ডিজাইন এটা থাকিব ৰেডত। তাৰপাছত ইয়াৰ লগত কম্বোত আছে এটা গল্পতে, যিটো মই মাল্টি কালাৰ দেখাইছিলোঁ আগতে, এইবাৰ ব্লেক আৰু ৰেডত থাকিব। এই গোটেইকেইটা মই মাত্ৰ ব্লেক আৰু ৰেডতে দিছোঁ, যিহেতু ব্লেক আৰু ৰেড খুব চলিছে। এইটো হ'ব, এনেকুৱা হ'ব গল্পতাডাল। আৰু গল্পতাটোৰ ইয়েৰিংছটো নিশ্চয় মনত আছে, এইটো এনেকুৱা হ'ব। আৰু এই তিনিটা কম্বো যদি আপোনালোকে লয় তেন্তে মই প্ৰাইচটো জনাই দিওঁ। প্ৰাইচটো খুবেই ৰিজনেবল ৰাখিছোঁ, অনলি 1050, মাত্ৰ 1050 টকা পে' কৰি আপোনালোকে এটা জোনবিৰি, এটা জাপি আৰু এপাত বহুত ধুনীয়া আপোনালোকে গল্পতা, ইউনিক ডিজাইনৰ এপাত গল্পতা ল'ব পাৰিব। ল'বৰ বাবে আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপত মেছেজ কৰিব। মনত ৰাখিব এই কম্বো ছেটটো মাত্ৰ এটাই আছে, অনলি 1 পিচ এভেইলেবল আছে এই কম্বো ছেটটো। যিজনে প্ৰথম বুক কৰিব তেওঁৱে পাব। দেখাওঁ আপোনালোকক মণিমালা, আৰু মণিমালা মই দেখাওঁ, এটাতো মই পিন্ধি আছোঁ, আপোনালোকে দেখিছেই। প্ৰথমতে আপোনালোকক মই দেখাওঁ এটা পোৱালমণিৰ, এটা ডাঙৰ চাইজৰ পোৱালমণিৰ। এইটো চাওক, এটা অলপ ডাঙৰ চাইজৰ পোৱালমণি, তাতে সৰু সৰু মণি আছে, যেনেকুৱা আগতে আইতাহঁতে আমাৰ পিন্ধিছিলে, এনেকুৱা সৰু সৰু সোণৰ মণি বনায় তেনেকুৱা। আৰু ইয়াতে আছে অলপ বহুত ধুনীয়াকৈ চাওক ৱৰ্ক কৰা আছে, ৰেড কালাৰ, আৰু এইখিনি সৰু সৰু মণিৰে গুঠা আছে। আকৌ তিনিটা মাজতে মণি আছে, ইফালেও তিনিটা মণি আছে, পিছফালে লেন্থটো যথেষ্ট আছে। এইটো হ'ব টেচেলছটো, আৰু এইটো এনেকুৱা টাইপৰ হ'ব, যিটোত এটা পোৱাল থাকিব। সেইটোৰ প্ৰাইচটো হৈছে 650। আৰু ইয়াৰ ইয়েৰিংছযোৰ দেখাই দিওঁ মই। ইয়েৰিংছযোৰ দেখিছে মই পিন্ধি আছোঁ, ছেইম ডিজাইনৰ হয়। এনেকৈ আপোনালোকে যেতিয়া পিন্ধিবলৈ ল'ব তেতিয়া আপোনালোকে পিছফালৰ হুকটো যেতিয়া খোলে তেতিয়া কি হয়, এই বস্তুটো ওলাই পৰিব। এইটো ওলাই পৰিব, তো হয়তো কিছুমানে লগালগ পেনিক হৈ যাব পাৰে, কেনেকুৱা বস্তু দিলে পূৰবী বাইদেৱে, যে বস্তুটো এৰি গ'ল। সেইকাৰণে দেখাইছোঁ। ইয়াতে এটা ডিজাইন আছে, এইটো আপোনালোকে এনেকৈ সোমাই এনেকৈ পিন্ধিব লাগিব। এইটো হ'ব ডিজাইনটো, দেখিছে খুব ধুনীয়া ডিজাইনটো। মই বিশেষকৈ পাৰ্চনেলি এনেকুৱা ইয়েৰিংছ ভাল পাওঁ। আৰু এই মণিমালাটো যদি ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ মোক হোৱাটছএপত মেছেজ কৰিব, অনলি 650। আৰু 650ত আপোনালোকে নাপায় নিশ্চয় মণিমালা ক'তো। আৰু লগতে এটা ভাল কথা যে ইয়াৰ লগত আপোনালোকে ৱাৰেণ্টিও পাব। এইটো আপোনালোকে 6 মান্থছৰ ৰিপলিছ ৱাৰেণ্টি পাব। সেইবুলি আপোনালোকে ৱাৰেণ্টি থাকে বুলি ইয়াত বডি স্প্ৰে বা এইটো তিয়াই মেলি বেলেগ জুৱেলাৰীবোৰ লগত মিক্স কৰি নথ'ব। সেই কথাটো মই সদায় কম বুলি পাহৰি যাওঁ, যিহেতু আপোনালোককতো মই বেছি ৱাৰেণ্টি নথকা বস্তুবোৰে দেখাই থাকোঁ। কৈ আছিলোঁ যে বহুতে মোক সোধে বাইদেউ বেয়া হৈ থাকিব নেকি যিহেতু ৱাৰেণ্টি নাই। তেনেকুৱা কোনো কথা নাই। চাওক, বস্তুটো আপোনালোকে ব্যৱহাৰ কৰাৰ ওপৰত কথা। আৰু ৱাৰেণ্টি আপোনালোকক যিমানেই বস্তু ৱাৰেণ্টি নিদিয়ক, যিমান দামী আপোনালোকে বস্তু নিদিয়ক, আপোনালোকক ব্ৰেকেজৰ ৱাৰেণ্টি কোনো নিদিয়ে। আপোনালোকক ৰিপলিছৰহে ৱাৰেণ্টি দিব, যে আপোনালোকৰ কালাৰ গ'লে তেওঁলোকে ৰিপলিছ কৰি দিব। ভঙা ৱাৰেণ্টি কোনো দিব নোৱাৰে, কাৰণ আপোনালোকৰ ঘৰৰ পৰা হাতত পৰিব পাৰে, টাইলছত পৰিব পাৰে, পকাত পৰিব পাৰে, বাচ্ছাই লৈ পেলাই খেলিব পাৰে। ভাগি গ'লে ধৰি লওক কোনে আপোনালোক নতুন বনাই দিব ন, তেনেকৈতো ধৰি লওক এইটো পচিবল নহয়। গতিকে ৰিপলিছ ৱাৰেণ্টি দিয়ে। এতিয়া মই ইমিটেশ্যন জুৱেলাৰীবোৰ দিওঁ, তাতে ৱাৰেণ্টি নাই বুলি আপোনালোক কেতিয়াও বেয়া হৈ নাযায়। বস্তু আচলতে ব্যৱহাৰৰ ওপৰত কথা। যদি আপোনালোকে বেয়াকৈ ৰাখে তেন্তে নিশ্চয় শুনো এদিন কালাৰটো একেবাৰে তামৰ দৰে হ'ব, চাবচোন আপোনালোকে। আৰু যদি আপোনালোকে একেবাৰে 100 টকীয়া বস্তু এটা আপোনালোকে যদি বহুত যত্নেৰে আপডালে থয়, তেন্তে কয় ন আপডালৰ বস্তু দিন যায়, তেন্তে আপোনালোকে বহুত ধুনীয়াকৈ যাব। গহনাটো প্ৰথম কথা, আপোনালোকে যিমান দামীয়ে নলওক কিয়, এইটোৱে ধৰি লওক, এইটো কম দামী হয়, এইটোতো ইমিটেশ্যন জুৱেলাৰী। আপোনালোকে ধৰি লওক ইয়াৰ লগতে টেমা এটা, পুৰণা কাণফুলি, পুৰণা কিবা কিবি, পুৰণা চেইন, ৰং যোৱা চেইন, সেইবোৰ যদি মিলাই পেলাই থৈ দিয়ে, সেইটোৰ পৰা কি হয়, তাতে ৰং যোৱা মামৰখিনি লাগি এইটোও পুৰণা হৈ যাব। যেনেকৈ কয় নহয়, এটা গেলা আপেল আপুনি যদি ৰাখি দিয়ে, এক বাস্কেট ভাল আপেলৰ লগত গোটেইখিনি গেলাই দিয়ে, তেনেকুৱাই কথা। গতিকে আপোনালোকে ভালকৈ ৰাখিব লাগিব। মানে ধৰি লওক আপোনালোকে গহনাটো এইটো পিন্ধি লগালগ এতিয়া ঘামত পিন্ধি আহিছে, আপোনালোকে লগালগ খুলি যদি সোপা মাৰি টেমা এটাত ভৰাই থ'লে, ঘামটো এইটো লাগি ৰংটো যাবগৈ, সেইটো ডেফিনেটলি। বা আপোনালোকে বডি স্প্ৰে লগাইছে, আপোনালোকে তিয়াইছে, তেতিয়াও বেয়া হ'ব। আপোনালোকে যদি পিন্ধি আহি কেইঘণ্টামান অকণমান হাৱা পোৱাকৈ মুকলিকৈ ৰাখিছে, দেখিছে যেতিয়া এইটো শুকাই গ'ল, তেতিয়া এটা টেমাত ছেপাৰেটকৈ এটা বক্স লৈ, বক্সটো আমি দিওঁ সাধাৰণতে, তাৰপাছত তাতে অলপ কপাহ থৈ পেলাই এইটো বেলেগকৈ থ'লে, ইটো বেলেগকৈ থ'লে, তেনেকৈ যদি আপোনালোকে থয়, মোৰ বহুত বেয়া নহয়। কাৰণ মোৰ ওচৰতে ইমিটেশ্যন জুৱেলাৰী 3 বছৰমানৰ আগৰো আছে, আজিলৈকে একো হোৱা নাই। গতিকে ব্যৱহাৰৰ ওপৰত কথা। আপোনালোকে ভালকৈ ৰাখিব, নিশ্চয় ভাল হৈ থাকিব। আৰু বাকীটো ভঙা নভঙাটো আপোনালোকৰ ওপৰত কথা ন, কেনেকৈ হেণ্ডেল কৰে।
দেখাইছোঁ আন এডাল মণিমালা যিডাল মই পিন্ধিছোঁ, কিন্তু মই পিন্ধোঁতেও মই দেখিছোঁ সেইডাল সৰু দেখিছোঁ, কিন্তু অৰিজিনেলি ইয়াত ডাঙৰ ডাঙৰ 3টা পোৱাল আছে, দেখিছেনে? মাজতে আপোনালোকৰ 2টা সৰু সৰু আছে, কিন্তু তাৰ মাজতে ডাঙৰ ডাঙৰ 3টা পোৱাল আছে, তাৰ কিনাৰত সৰু সৰু 2টা পোৱাল আছে, মানে টোটেল আপোনাৰ 5টা পোৱাল মণি থাকিব। আৰু সৰু সৰু এনেকুৱা টাইপৰ মণি আপোনালোকৰ বহুতকেইটাই থাকিব। তাৰপিছত এইফালে হ'ব ৰঙা মণি গুঠা থাকিব। আৰু এইটো লেন্থটো দেখিছে, এইডাল হ'ব আপোনালোকৰ ইয়েৰিংছটো ছেইম হ'ব। আৰু ইয়াৰ প্ৰাইচ মাত্ৰ 800 টকা। লগতে আপোনালোকে 6 মাহ ৱাৰেণ্টি পাব, ৱাৰেণ্টি কাৰ্ড পাব। আগতেতো গম পাইছিলে আপোনালোকক মই ৱাৰেণ্টিটো লিখি দিছিলোঁ, এতিয়াৰ পৰা কিন্তু আপোনালোকে ৱাৰেণ্টি কাৰ্ড এখন পাব, লগতে ধুনীয়াকৈ লিখা থাকিব। এইডাল হ'ব 800 আৰু এইডাল হ'ব আপোনালোকৰ 650। চ' সোনকালে বুক কৰিব, বহুতেই কম এভেইলেবল আছে, কৈছোঁ কালিয়ে বহুতখিনিয়ে বুক হৈ গ'ল। আনিছোঁ 7 নম্বৰ কম্বো ছেটটো। আজি মাত্ৰ আপোনালোকক 10টাই দেখাম, আৰু যিহেতু আপোনালোকে আৰু এটা ভিডিঅ' আজিয়ে পাব, তাতে মই দেখাম আপোনালোকক চিলনি মণি বহুতে বিচাৰি আছিলে, যিবোৰ এটা এটা গুটি থাকে চিলনি কৰা, তেনেকুৱা মই দেখাম। আৰু লগতে আপোনালোকক বহুত ধুনীয়া ধুনীয়া খাৰু দেখাম মই। আৰু এতিয়া কম্বো নম্বৰ 7ত দেখাম আপোনালোকক বহুত ধুনীয়া এটা জোনবিৰি। দেখিছে, মোৰ বিশেষকৈ বহুত ধুনীয়া লাগিছে, এইটো বহুত এটা ধুনীয়া ডাঙৰ চাইজৰ জোনবিৰি। আৰু ইয়াত আছে এনেকুৱাকৈ 3টা খাপত মণি বনোৱা আছে, আৰু মাজত গল্ডেন মণি আছে। তাৰপাছত আৰু আপোনালোকে এইটো কি হয়, এইটো এটা ছিষ্টেম আছে যে ইয়াত যদি আপোনালোকে মটৰমণি চেইন এডাল লগাওঁ বুলি ভাবে, এইকেইটা আপোনালোকে এৰাই ইয়াতে মটৰমণি চেইন এডাল লগাই পেলাইও পিন্ধিব পাৰিব, সেইটো অপশ্যন ইয়াত এভেইলেবল আছে। আৰু এইটো হ'ব তাৰপাছত ইয়াৰ লেন্থটো হ'ব যথেষ্ট দীঘল আছে, আপোনালোকে বাকী এডজাষ্ট কৰিব পাৰিব। আৰু ইয়াৰ ইয়েৰিংছযোৰ হ'ব, মই দেখাই দিছোঁ, ইয়াৰ ইয়েৰিংছযোৰ হ'ব এইযোৰ। দেখিছে বহুত ধুনীয়া ফুল কটা আছে, আৰু ৰেড মিনা আছে। আৰু ইয়াৰ লগতে কম্বোত আনিছোঁ যিটো ষ্ট'নৰ গল্পতা বহুতে ভাল পায়। আগতে মই যোৱাটো ভিডিঅ' দেখাইছিলে সেইটো নহয়, ডিজাইনটো অলপ ছেইম, কিন্তু সেইটো অলপ সৰু আছিলে, কাণফুলিটো সৰু আছিলে। এইটো চাওক, এইটো হ'ব ডাঙৰ, বহুত ধুনীয়া। এইটো এনেকুৱা টাইপৰ হ'ব, বহুতেই ধুনীয়া লাগে। এই দুটা মই কম্বো আনিছোঁ অনলি 800, মাত্ৰ 800 টকাতে আপোনালোকে এটা ধুনীয়া জোনবিৰি আৰু এটা ষ্ট'নৰ গল্পতা পাব। গতিকে ল'বৰ বাবে আপোনালোকে সোনকালে স্ক্ৰীনশ্বটটো লৈ ৰাখক। এবাৰ দেখাইছোঁ আপোনাৰ 8 নম্বৰ কম্বোত একেই, খালি ইয়াত ৰেড আৰু ব্লেক আছে। ৰেড আৰু ব্লেকৰ এটা জোনবিৰি দেখিছে, ছাইডৰ ফালে একেবাৰে হাতীয়ে উঠাই থকাৰ দৰে সুৰ হয়। আৰু ইয়াত ৰেড আৰু ব্লেক ৱৰ্ক আছে। আৰু বাকীটো কৈছিলোঁ ইয়াতে আপোনালোকে মটৰমণি লগাই ল'ব পৰা সুবিধাটোও আছে। আৰু এইটো হ'ব লেন্থটো, আপোনালোকে এডজাষ্ট কৰিব পাৰিব। আৰু ইয়াৰ লগতো কম্বোত আছে ছেইম গল্পতাটো, আৰু প্ৰাইচটো মাত্ৰ 800 টকা। গম পাইছে, মাত্ৰ 800 টকা পে' কৰি আপোনালোকে এটা ধুনীয়া জোনবিৰি ডাঙৰ চাইজৰ আৰু এটা গল্পতা পাব পাৰিব। চ' আজি মই মানে খৰকৈ কৈছোঁ অলপ, যিহেতু ভিডিঅ'বোৰ নহ'লে বহুত দীঘল হয়। এইবাৰ দেখাইছোঁ আপোনাক কম্বো নম্বৰ 9, যিটো লাষ্ট ছেকেণ্ড কম্বো। আৰু ইয়াতে দেখাইছোঁ খুব বেছি বিচাৰি থকা, মোক বহুতে বিচাৰে এইটো জাপি। আৰু বৰ্তমান ইয়াৰ 3টা পিচ এভেইলেবল আছে, গতিকে যিসকলে বিচাৰি আছিলে চাওক, এইটো আপোনালোকে ধানচিৰে থকা জাপিটো বহুতে বিচাৰি থাকে। এইটো হ'ব জাপিটো ৰেড কালাৰ, ইয়াত থাকিব মটৰমণি চেইন, বহুত ধুনীয়া হয় জাপিটো। আৰু ইয়াৰ ইয়েৰিংছযোৰ হ'ব এনেকুৱা, চাওক এনেকুৱা টাইপৰ হ'ব ইয়েৰিংছযোৰ। আৰু ইয়াৰ লগতে আছে এপাত গল্পতা। আপোনালোকে ভাবিছে মই হঠাতে মণিমালাৰ পৰা গল্পতাতে কিয় গ'লোগৈ, কেনেকৈ মই গল্পতা পিন্ধিলোঁ। হয়, এইটো গল্পতা আচলতে মোৰ ইমানেই ভাল লাগিলে যে মই পিন্ধি ভাবিলোঁ আপোনালোকক দেখাওঁ। ইয়েৰিংছটো হ'ব এইটো দেই, এইটো এনেকুৱা হ'ব, বহুত ধুনীয়া। আৰু এইটো চাওক ৰেড কালাৰ হয়, এনেকুৱা বহুত ধুনীয়া হয়। ইয়াৰ প্ৰাইচটো মাত্ৰ অনলি 1200, মানে হৈছে আপোনালোকে এই জাপিটো আৰু এই দুটা আপোনালোকে অনলি 1200। আৰু এটা ইয়াৰ লগত বস্তু আছে, এই দুটা নহয়, আৰু ইয়াৰ লগতে এটা ৰেড কালাৰ থুৰীয়া আছে। এই 3টা আপোনালোকক 1200 টকাত দিয়া হ'ব। মই দেখাই দিছোঁ থুৰীয়াটো, যিহেতু বহুতে থুৰীয়া বিচাৰি থাকে, কিন্তু ছিংগলকৈ মই পঠাব নোৱাৰিম, বহুত দিগদাৰ। এইটো চাওক ৰেড কালাৰ থুৰীয়া, গতিকে এই 3টা 1200 টকা দেই। এই 3টা, অকল 2টা নহয় বাৰু, এই 3টা হ'ব থুৰীয়াটো, জাপিটো আৰু গল্পতাটো 1200 টকা। আৰু এটা সুবিধা দিছোঁ আপোনালোকক, এইটো গল্পতাটো আপোনালোকক ইয়াৰ মই কালাৰকেইটা দেখাই দিওঁ। যদি আপোনালোকৰ বোলে ৰেড কালাৰ আছে, ৰেড কালাৰ নালাগে, তেন্তে আপোনালোকে মোক ক'লেই হ'ল। কম্বোটোত মই আপোনালোকক চেঞ্জ কৰি দিম, জাপিটোৰ লগত থুৰীয়াটো। আৰু লগতে আপোনালোকক এইটো ইয়াৰ ছেইম কালাৰ আছে, চাওক মাল্টি কালাৰত আছে। ইয়াৰ আপোনালোকৰ ৰেড আৰু ব্লেকত আছে, আৰু এইটো হ'ব ৰেডটো। গতিকে আপোনালোকক যেনেকুৱা কালাৰ লাগে, যিটো কালাৰ লাগে আপোনালোকে কৈ দিলে হ'ল, মই ৰেডৰ সলনি দি দিম ৰেড ব্লেক বা মাল্টি কালাৰ।
ইমান সুবিধা আপোনালোকে নিশ্চয় বেলেগত নাপাব চ' এইকেইটা কম্বো আছিলে মানে এই 9 নম্বৰ কম্বোটো আছিলে এটা জাপি এযোৰ থুৰীয়া আৰু এটা গলপতা মাত্ৰ 912 চ' আজিৰ মই শেষৰটো কম্বোলৈ এইটো হ'ব এটা মাল্টি কালাৰ জাপি এইটো চাওক বহুত ধুনীয়া এটা মাল্টি কালাৰ নহয় ৰেড আৰু গ্ৰীণ অকল ডাবল কালাৰৰ এটা জাপি আৰু ইয়াৰ এনেকুৱা চাওক এইযোৰ হ'ব ইয়েৰিংযোৰ আৰু এইটো হ'ব জাপিটো আৰু ইয়াৰ লগতে আছে বহুত ধুনীয়া এযোৰ কেৰু মানে থুৰীয়া বহুতেই বেছি ধুনীয়া দেখিছে ইমান ধুনীয়া মৰম লগা গোল নতুন ডিজাইনৰ এইটো বহুত ধুনীয়া এযোৰ থুৰীয়া আৰু ইয়াৰ লগতে এটা থাকিব আপোনালোকৰ ৰেড আৰু গ্ৰীণৰ দেখিছে এটা সৰু সৰু পাত ডিজাইনৰ গলপতা লগতে ইয়েৰিংছটো আছে কোৱালিটি বহুত ভাল আৰু মাত্ৰ 950 টকা কিন্তু এই পাত গলপতা লগতে থাকিব এইটো জাপি আৰু লগতে থাকিব থুৰীয়া চ' যদি আপোনালোকে লয় তেন্তে সোনকালে বুক কৰিব স্ক্ৰীনশ্বট লৈ এই তিনিটা কম্বো মাত্ৰ 950 টকা আৰু এটা কথা আপোনালোকৰ যদি মাল্টি কালাৰৰ জাপিটো পচন্দ নাই হোৱা বা নালাগে বা আপোনালোকে ভাবে কালাৰটো বেলেগ এটা লওঁ তেতিয়াও মই আপোনালোকে এটা অপশ্যন দিছোঁ মই ইয়াৰ দুটা কালাৰ আৰু দেখাই দিওঁ আপোনালোকে মন গ'লে সেইকেইটা ল'ব পাৰিব মোক ক'লে হ'ল জাষ্ট মই এক্সচেঞ্জ কৰি দিম এটা আছে আপোনালোকৰ ব্লু কালাৰ এইটো ব্লেক নহয় এইটো ব্লু হয় ইয়াতে ব্লেক দেখিছে এইটোহে ব্লেক হয় বাকী খুলি নেদেখাওঁ একেই হয় চ' এয়াই আছিলে আজিৰ মই যিকেইটা কম্বো আনিলোঁ 10টা আশা কৰোঁ আপোনালোকে ভাল পাব যদিহে ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰিব লগতে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ কাৰণ শ্বেয়াৰ কৰিলে আপোনাৰ পৰা যদি 10জনে পায় সেই 10জনৰ পৰা 10জনে পায় তেন্তে নিশ্চয় মোৰ আগবাঢ়ি যোৱাত সহায় হ'ব আৰু মই বিচাৰোঁ আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়ায় আৰু বহুত সহায় কৰে ধৰি লওক বহুতে টিপছ দিয়ে বা বহুতে মোক শ্বেয়াৰ কৰে নিজে শ্বেয়াৰ কৰে তেওঁলোকলৈ বহুত ধন্যবাদ আৰু ময়ো আজিলৈ আপোনালোকৰ পৰা মানে ভিডিঅ'টো সামৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানেই চ' ভালে থাকক সুস্থ থাকক সকলোলৈ আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ